পখিলি, কোৱাচোন তুমি লকডাউনত স্কুল বন্ধ পাই কি কৰিলা? বাইদেউ, মই ঘৰত অলপ ফুলৰ পুলি ৰুলোঁ। মাৰ লগত পথাৰলৈ গ'লোঁ আৰু দেউতাক ঘৰত শাক পাচলিত সহায় কৰিলোঁ। সময়ত পঢ়া শুনাও কৰিলোঁ আৰু মামাৰ ঘৰলৈ ফুৰিবলৈও গ'লোঁ। বৰ ভাল কৰিলা। স্কুল বন্ধ যদিও পঢ়া শুনা কৰিছা, মা দেউতাক সহায় কৰিছা। ভাল ছোৱালী তুমি। পিছে মিনতি, তুমি কি কৰিলা? বাইদেউ, মই মোবাইল চালোঁ, টিভি চালোঁ, ফুৰিবলৈ গ'লোঁ, পুখুৰীত গা ধুলোঁ আৰু বহুত কিবা কিবি কৰিলোঁ বাইদেউ। কিয়, তুমি নপঢ়িলা নেকি? বাইদেউ, মোবাইল টিভি চাওঁতে পঢ়াৰ কথা পাহৰিয়ে গ'লোঁ। মিনতি, বৰ বেয়া কাম কৰিলা তুমি। নিজৰ কৰ্তব্য তুমি নিজে পালন কৰিব লাগে। খেলা ধূলা, টিভি চোৱা, মোবাইল চোৱা আদিৰ লগতে পঢ়িবও লাগে। স্কুল বন্ধ বুলিয়ে যে নপঢ়িবা সেইটো বেয়া কথা। ভালদৰে পঢ়া শুনা কৰিলেহে ভাল মানুহ হ'ব পাৰিবা। ক্ষমা কৰিব বাইদেউ, ভুল হৈ গ'ল মোৰ। স্কুল বন্ধ বুলিয়ে পঢ়িব মন নগ'ল। আগলৈ তেনে ভুল নকৰোঁ বাইদেউ, ক্ষমা কৰিব। ঠিক আছে বাৰু, মনত ৰাখিবা কথাবোৰ। হ'ব বাইদেউ, মনত ৰাখিম। তোমালোক সকলোৱে মনত ৰাখিবা, স্কুল বন্ধ বুলিয়ে তলকৈ ঘূৰি নুফুৰিবা। ভালদৰে পঢ়া শুনা কৰিবা, তেতিয়াহে ভাল মানুহ হ'ব পাৰিবা। হয় বাইদেউ। তোমালোকে কাইলৈ জন্মভূমি কবিতাটো মুখস্থ কৰি আনিবা। মই সকলোকে মুখস্থ ল'ম কিন্তু দেই। হ'ব বাইদেউ, মুখস্থ কৰি আনিম। বাৰু, তেতিয়াহ'লে আজিৰ ক্লাছ ইমানতে সামৰিছোঁ। সকলোৱে ভালদৰে পঢ়া শুনা কৰিবা হওক। কাইলৈ আকৌ লগ পাম।